গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি দুৰ্গা পূজাৰ সকলোকে শুভকামনা জনালোঁ। পূজা বুলি আমাৰ ঘৰত গাঁৱৰ সকলোৱে মিলি আজি ছাগলী কাটিছিলে। তো এনেই অলপ দেখাই দিছোঁ আপোনালোকক। তো এতিয়া আহি পাই গ'লোঁ আমাৰ দুলীয়াজানত এনেকুৱাকৈ মণ্ডপ সজাইছে আপোনালোকে দেখিছে। তো এতিয়া সোমাওঁহি আমাৰ দুলীয়াজানৰ ট্ৰেণ্ডছত অলপ কাপোৰ চাপোৰ লৈ লওঁ বুলি ভাবিছোঁ। লোৱা হোৱাই নাছিলে কাপোৰ চাপোৰ, তো আজিয়ে লৈ লওঁ বুলি ভাবিছোঁ পূজাৰ দিনতে। তো এতিয়া বিচাৰি আমনিয়ে লাগিছে আৰু গোটেই ভিতৰখন বিচাৰিলোঁ, ঘূৰিলোঁ। তো লাষ্টত এযোৰ পালোঁ আৰু তো সেইটো আপোনালোকক পিছত পিন্ধাৰ পিছত দেখিব আপোনালোকে। গাইজ এতিয়া এইফালে অলপ শ্বপিং কৰি ল'লোঁ আৰু তো এতিয়া শ্বপিং কৰি মেলি দুলীয়াজানৰ পৰা ঘৰলৈ আহি গ'লোঁ আৰু তো একেবাৰে যাম আৰু পূজা চাবলৈ গধূলি। পূজা চাবলৈ যাবলৈ টাইমো হৈছেগৈ আৰু তো মই গ'লোঁ মোৰ সৰু খুৰা ঘৰত। তো তাত আমাৰ পোৱালি দুটা পূৰা কাজিয়া লাগি আছে আৰু খুৰাহঁতৰ ঘৰৰ সকলোৱে পূজা চাবলৈ ওলালেও ৰেডিও হৈ গ'ল আৰু মই ৰেডি হ'বলৈ বাকী আছোঁ। তো এতিয়া খুৰাহঁতৰ ঘৰত আহিছিলোঁ মই বেলেগ কাম এটাত, মানে কাপোৰযোৰ অলপ ডাঙৰ হৈছিলে তো চিলাব দিছিলোঁ। তো এতিয়া লৈ যাওঁ আৰু পূজা চাবলৈ যাম আৰু। তো গাইজ এতিয়া আমি আহি ফাইনেলি পাই গ'লোহি। মানুহৰ পূৰা ভিৰ হৈ আছে, পূৰা ভাল লাগিছে। সেইখিনি পূৰা ঘূৰি ফুৰিছোঁ এতিয়া আৰু গৈ আছোঁ আৰু কেনেকৈ যোৱা হয় যাব লাগে। ভিৰৰ মাজে মাজে গৈ আছোঁ আৰু একদম ভিৰ হৈ গৈছে ন, একদম তামাম ভিৰ, ক'বই নালাগে হয় নাই। মণ্ডপটো একদম চাদিয়াকৈ সজাইছে। তো একদম ভিৰৰ মাজত মানে পূৰা পেপাৰ চাউণ্ড কথা ক'বলৈ মানে নহৈছেগৈ, পূৰা হাল্লা পূৰা একদম তেনেকুৱা পেপাৰ মানে গাইছ, একদম পূৰা ধৰণৰ পেপাৰ মাত ওলাই আছে। আপুনি মানে ইয়াত ধুনীয়াকৈ গান নোহোৱাকৈও মানে ডান্স কৰি দিব পাৰিব আৰু আৰু পেপাৰ মাত নুশুনিলেনো কেনেকৈ পূজা চোৱা হেৰিটো মজাটো ল'ব হয় নাই। পেপাৰ মাতটোৱে মেইন পূজা চাবলৈ আহিলে। তো এতিয়া গৈ আছোঁ মেইন পূজা জেগালৈ পামগৈ আৰু বেছি দূৰ নাই। মানুহৰ পূৰা ভিৰ হৈ গৈছে, একদম তামাম ভিৰ, মানে একদম পূৰা ভিৰ। তো এতিয়া ফাইনেলি আহি পাই গ'লোঁ। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ সজাইছে আমাৰ জাতীয় পতাকা। এতিয়া আহি ওচৰ পাই গ'লোহি আৰু তো ভালকৈ চাই যাওঁ আৰু ওচৰৰ পৰা আৰু বেলেগ জেগালৈ যাম আৰু ঘূৰিম, মানে কিমান ঘূৰিব পাৰোঁ। মানুহ চব গাইজ পূৰা ভিৰ মাৰি আছে, মানুহৰ পূৰা ভিৰ, একদম ক'বই নালাগে, ভাল লাগিছে আহি, মজা লাগিছে। এতিয়া আহিলোঁ আকৌ এটা বেলেগ জেগালৈ। ইয়াতো বহুত ধুনীয়াকৈ সজাইছে। ওচৰৰ পৰা দেখাম বাৰু আপোনালোকক। এতিয়া গৈ লওঁ ওচৰলৈকে। তো ওচৰ আহি পাই গ'লোঁ আৰু এতিয়াতো মণ্ডপবোৰ সজোৱা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া আহিয়ে ওচৰত দেখিলোঁ পূৰা পেপাৰ গেং, মানে পূৰা পেপাৰ গেং হৈ বজাই আছে মানে।